পোনপ্ৰথমতে মই বিটিচিবাসী অসমবাসী সকলো ভাৰতবাসীক মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ যাচিছোঁ। লগতে নতুন বৰ্ষ ৰঙালী বিহু আৰু আজিৰ পৰা চলিত পবিত্ৰ ৰমজান মাহৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ। যিহেতুকে এই লকডাউন সম্পূৰ্ণ বিশ্বতে চলি আছে, নিজেও বাচি থাকিব লাগিব, আনকো বচাব লাগিব। সেইকাৰণে সকলো ব্যক্তিয়ে, সকলো নাগৰিকে যেতিয়ালৈ এই লকডাউন ব্যৱস্থা থাকে সকলোৱে নিজ নিজ ঘৰৰ ভিতৰত থাকিবলৈ আৰু নিজে ছেফটি হ'বলৈ আৰু আনকো মানে ছেফটি কৰাবলৈ সকলোক মই অন্তৰেদি অনুৰোধ জনাইছোঁ। কাইলৈ বিটিচিৰ যি শাসন কাৰ্য হয় সেইটো মানে সমাপ্ত হ'ব। হয় আৰু তেখেতসকলে বিপি পাৰ্টীয়ে কৈ আছে যে মানে শাসনৰ কাৰ্যকাল বৃদ্ধি কৰিব লাগে। গতিকে এই সম্পৰ্কত আপুনি কি ক'ব? কাইলৈ বিটিচিৰ এই 17 বছৰীয়া শাসনকাল সমাপ্ত হ'ব, সেইটো সকলোৱে জানে। বিটিচিবাসীয়ে জানে, অসমবাসীয়ে জানে। তো ইয়াততো যোৱা 18 তাৰিখে সকলো বিটিচিবাসীৰ সকলো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে যে নিৰ্বাচন হ'ব বুলি। এই মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে আজিলৈকে নিৰ্বাচন হ'বলৈ সক্ষম হোৱা নাই, স্থগিত আছে। ইয়াত স্পষ্ট আছে যিহেতুকে অধিসূচনা জাৰি হোৱাৰ আগতে যদি এই পৰিস্থিতি আহিলে হয়, এই মহামাৰী লকডাউন, তেতিয়াহ'লে যিখন চৰকাৰখন চলাই আছিল বিটিচিখন, তেওঁকে 6 মাহ এক্সটেনশ্যন কৰাৰ এটা সুবিধা আছিল। কিন্তু এতিয়া সকলোৱে প্ৰাৰ্থিত্ব বিচাৰি মনোনয়ন পত্ৰ দাখিল কৰিছে। এতিয়া কোড অফ কণ্ডাক্ট চলি আছে। ইয়াত আৰু কোনো সন্দেহ নাই, আমাৰ সন্মানীয় অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সুবিবেচনা কৰি যে এই সময়ত, এই মহামাৰীৰ সময়ত মানে সন্মানীয় ৰাজ্যপাল ডাঙৰীয়াৰ নেতৃত্বত বিটিচিখন মানে চলাই যাব বুলি আমি সকলোৱে আশা কৰিছোঁ। লকডাউনৰ সময়ত দেখিছোঁ আমি ফেচবুকত, মিডিয়াত ময়ো চালোঁ এইবিলাক, কিন্তু মই ভাবোঁ যদি মানে প্ৰকৃততে মই সংবিধান মানি চলোঁ, আইন মানি চলোঁ, যদি মই নিজেও বাচোঁ ৰাইজকো বচাওঁ বুলি মই নিজে ভাবোঁ, তেনেহ'লে মই ঘৰৰ পৰা কেতিয়াও নোলাওঁ। এইটো লকডাউনৰ সময়ত আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰীয়ে এই প্ৰচাৰ অভিযান যে চলাই ৰাইজৰ মাজত ফুৰিছে, কিন্তু এইটো অত্যন্ত মানে ভুল কৰা বুলি মই ভাবোঁ। মই 33 নং নুনাই চেৰফাঙত বিটিচিত ভিতৰত মানে বহুত ক্ৰিটিকেলি এৰিয়া, সকলোতকৈ ইয়াত হাতী মানুহৰ সংঘাত বেছি হয়। মানে পৃথিৱীত বেছি হাতী মানুহৰ সংঘাত হৈ মানুহ আৰু হাতী মৰা জেগা বুলি ক'লে নুনাই চেৰফাং, সকলোৱে জানে। আৰু ইয়াতে ডাঙৰ এটা সমস্যা আছে, ভূমিৰ সমস্যা। এই ভূমিৰ সমস্যা যোৱা মানে বিটিচি কাৰ্যকালত দুবাৰকৈ ইয়াতে মানে ভূমি উচ্ছেদৰ এটা মানে আইন এটা ওলাই পৰিছিল। ৰাইজৰ মাজত এটা আতংক সৃষ্টি হৈছিল। মোৰ এটাই লক্ষ্য উদ্দেশ্য, হাতী মানুহৰ সংঘাতৰ পৰা ৰাইজক আৰু হাতীক দুয়ো পক্ষকে কেনেকৈ মানে ছেফটি ৰাখিব পাৰোঁ, আৰু নুনাই চেৰফাঙত বসবাস কৰা মানে ৰাইজক, যুগ যুগ ধৰি বসবাস কৰা ৰাইজক মানে মাটিৰ অধিকাৰ, ভূমিৰ প্ৰত্যাৱৰ্তন কেনেকৈ দিবলৈ সক্ষম হ'ম, এইটো মোৰ মেইন উদ্দেশ্য। আৰু ইয়াতে আৰু এটা সমস্যা আছে, মানে বিভিন্ন মানে জাতি জনগোষ্ঠীয়ে বসবাস কৰি আছে। মোৰ মানে বিটিআৰ চুক্তিকাৰীসকলক মানে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক মানে মোৰ বিনম্ৰ অনুৰোধ, যাতে বিভিন্ন জাতি ধৰ্মৰ মানে এটা মানে সাংস্কৃতিক সুৰক্ষা হ'ব লাগে, আৰু এইটো কৰোৱাৰ চেষ্টাত আমি আগবাঢ়িম। আৰু মানে বিভিন্ন জাতিৰ ইয়াতে এটা উন্নয়ন বোৰ্ড, যেনে মাইনৰিটি উন্নয়ন বোৰ্ড, গোৰ্খা উন্নয়ন বোৰ্ড, বঙালী উন্নয়ন বোৰ্ড, মানে আদিবাসী উন্নয়ন বোৰ্ড,
মানে সকলো ৰাজবংশী উন্নয়ন নাথ যোগীৰ উন্নয়ন বোৰ্ড এনেকৈ সকলো জাতি ধৰ্মৰ মানে জাতিৰ মানে এটা ভাষা ভাষীৰ এটা উন্নয়ন বোৰ্ড মানে গঠন কৰি সকলোক মানে সমানভাৱে মানে স্বচ্ছতাভাৱে মানে সমন্বয় বোধ ৰাখি আমি আগুৱাই যাবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ